নমস্কাৰ, মই অংকিতা বুঢ়াগোহাঁই আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিছোঁ বাস্তৱ জীৱনৰ প্ৰেম ভালপোৱাত ঘটি থকা এটা লাভ ষ্টৰী লৈ, যিটো লিখিছে বেতবাৰী চাংমাই গাঁৱৰ মৃন্ময় গগৈ। তেওঁ লাভ ষ্টৰীটোৰ নাম দিছে প্ৰকৃত প্ৰেমবোৰ সফল হওক। তেওঁ লিখিছে, ভালপোৱা নামৰ সম্পৰ্কত আহিলে তাৰ বা তাইৰ কাৰণে সকলো কথা মানি চলাটো জৰুৰী নেকি? কাৰোবাক হেৰুৱাৰ ভয় সকলোৱে থাকে, কিন্তু এই ক্ষেত্ৰত হেৰুৱা ভয় বাহানা হ'ব নোৱাৰে। কোনোবাই তোমাৰ সৈতে ৰিলেশ্যনত আহিব বিচাৰিলে নতুনতেই তোমাৰ বেয়াতকৈও বেয়াখিনি কৰি দেখুওৱা, কাৰণ কোনো পাৰফেক্ট নহয়। য'ত যাব মানা কৰে তাত যোৱা, যি কৰিব নিদিয়ে সেয়া কৰা, আৰু দৰকাৰ হ'লে তেনে কাম নকৰিলেও মিছাকে কৰা বুলি কোৱা। আচল কথাটো হ'ল যে যি তোমাক সঁচা ভাল পাব তেওঁ সদায় তোমাৰ লগত থাকিব, আৰু কিবা ভুল দেখিলে তেওঁ তোমাক বুজাই দিব। যদি নিজেই তেওঁৰ কথাৰ মতে উঠা বহা কৰা, য'ত যাব নিদিয়ে তেওঁৰ কথা সুধি নোযোৱাকৈ থাকি নিজৰ স্বাধীনতা তেওঁৰ ওপৰত জাপি দিয়া, তেন্তে তেওঁ তোমাক ভাল পাই থাকিব সঁচা। কিন্তু তুমি যদি এদিন তেওঁৰ বিৰুদ্ধে যোৱা, তেন্তে তেওঁ তোমাক এৰি যোৱা ভয় দেখুৱাব। নিজৰ স্বাধীনতা সদায় নিজৰ লগতে থাকে। ভাল পোৱাৰ খাতিৰত যদি নিজৰ স্বাধীনতা প্ৰিয়জনৰ ওচৰত উৎসৰ্গা কৰি দিয়া, তেন্তে ব্ৰেকআপৰ পিছত তাই বা তাৰ কাৰণে মোৰ বেয়া হ'ল বা মন বেয়া হ'ল আদি কৈ লাভ নাই। ভাল পোৱাত ইমান পজিটিভ হ'বও প্ৰয়োজন নাই, কিন্তু নন ষ্টপ কথা পতাৰো প্ৰয়োজন নাই। যেতিয়া নন ষ্টপ কথা পাতি থাকিবা, তেতিয়া তেওঁ সেই নন ষ্টপ শব্দটোৰ পৰাই ভাল পোৱাত আমনি, অৱহেলা আদি শব্দবোৰ থিতাপি ল'বলৈ লয়। সংগীজনৰ লগতে নিজকো অকণমান স্পেচ দিব লাগে, য'ত নিজক গঢ় দিয়া আৰু আগুৱাই নিয়া পৰিকল্পনা কৰিব পাৰি।